কবিতাটিৰ শিৰোনামা আপোনালৈ বুলি পঠিয়াইছো মোৰ হৃদয়ৰ বতৰা। কথা পাপৰি, আবৃত্তিকাৰ পাপৰি। আজি এটা বছৰ সম্পূৰ্ণ হ'ল আমাৰ সম্পৰ্কৰে, দুয়োৰে জীৱন আৰু মধুৰ হ'ল। আপোনালৈ বুলি পঠিয়াইছো মোৰ হৃদয়ৰ বতৰা। আপুনি মৰমেৰে আঁকোৱালি লোৱাৰ আশাৰে হাতত তুলি লৈছো কলম। মোৰ জীৱনৰ আধা দশক পাৰ নহওঁতেই 2016 চনৰ 14 ফেব্ৰুৱাৰী দিনটোতেই মোৰ জীৱন সঁপি দিছিলো আপোনাৰ নামত। নিসংগতাই লগৰী হোৱা মোৰ এই জীৱনটো আকৌ নতুনকৈ আৰম্ভ কৰিবলৈ সাহসী হৈ উঠিছিলো মই। ন সপোনেৰে আপোনাৰ আৰু মোৰ জীৱন একাকাৰ কৰি তুলিবলৈ আপোনাৰ প্ৰেৰণাৰে প্ৰেৰিত হৈ মোৰ জীৱন নৈৰ পাৰৰ কুমলীয়া বতাহ জাককো সাবটি লৈছিলো আপোনাৰ নামত। মোৰ জীৱন সুখী হওক বা নহওক, আপোনাৰ জীৱন সুখী কৰি ৰখাৰ প্ৰতিশ্ৰুতিৰে আগ্ৰহী হৈ আপোনাৰ প্ৰেমৰ ৰাগিয়ে ধুৱাই নিয়া মনটোক বুজি উঠি আপুনি মোলৈ বুলি পঠিওৱা প্ৰেম প্ৰস্তাৱক মোৰ মৰমেৰে সন্মান জনাই আঁকোৱালি লৈছিলো। মই আপোনাক সুখী কৰি ৰাখিব পৰাটোৱেই মোৰ চিন্তা। আপোনাৰ সুখতেই মই বিচাৰি পাওঁ মোৰ অস্তিত্ব। মোৰ দেহ মন হাত পেলোৱা আপোনাৰ মৰম পাবলৈ মই সদায় বলিয়া। আপোনাৰ সুমধুৰ গীতেৰে প্ৰতিটো দিনৰ প্ৰভাতক এটি এটি নতুন আশাৰে স্থান দিওঁ মোৰ হৃদয়ত। আপোনাৰ নামত বলিয়া মোৰ এই অৰ্থহীন জীৱনটোক আপুনি সদায় ৰাখিবনে? আপোনাৰ হৃদয়ত